মই এষ্ট্ৰ গাইড অভিজিত তালুকদাৰ। বহুতে জেনেৰেলাইজ কৰে ৰেমেডিবোৰ। কিছুমান এষ্ট্ৰলজাৰো জেনেৰেলাইজ মানে চবকে এক ধৰণৰ ৰেমেডি কৰিব দিয়ে। যেনেকুৱা আপুনি আপোনাৰ চাকৰি এক্সাম দিব যাব, আপোনাক ৰেমেডি দিলে কি ৰাতিপুৱা সূৰ্যক পানী দি যাব। কিন্তু আপোনাৰ দশা চলি আছে, শনিৰ দশা বা শনিৰ অন্তৰ্দশা চলি আছে, তেনেকুৱা পৰিস্থিতিত সূৰ্যক পানী দিয়াটো উচিত ৰেমেডি হ'বনে? নিশ্চয় নহয়। আৰু তেনেকুৱা ৰেমেডিৰ ফলত আপোনাৰ ওলোটাই ক্ষতিহে হ'ব পাৰে। সেইকাৰণে চব ৰেমেডি চবৰ কাৰণে নহয়। ৰেমেডি হ'ব লাগে ব্যক্তি বিশেষ